কাম ভাজা বৰষুণ বতৰ ভাজা বনাই আছে আমাৰ খুৰাই ধুনীয়া একদম ভাজা বনাই জ্বালা পিঁয়াজ দি দিলে খোৱা বস্তু এইসব খোৱা বস্তু দেখে নাই দেশি স্টাইলৰ পিজ্জা হাতে দি যাও আলুটো সোমাই দিলো ইনকে দিয়াকে বনাই দি আছে কাষৰ পিজ্জা অলপ টেঙা পানী সোমাই দিম হা বস্তা চব খোৱা বস্তু নহয় চকু বিস্কুট এই মাখানা চকোবাই পিঁয়াজ বিলাহী কাটি থৈ দিছে মাংসৰ কাৰণে এই ৰেডি একদম বাইদেউ পিঁয়াজ বিলাহী কাটি মাংস বনাই আছে এতিয়া পিঁয়াজ বিলাক পাঠাৰ মাংস দেখা নাই একদম আলু ৰেডি ধনিয়া ৰেডি কিবাকে পিঁয়াজ মাংস ধুই আছে বৰষুণ বতৰ ৰান্ধা আৰু খোৱা এই পাঠাৰ মাংস দি দিলো আমি অৰিজিনেল নলবেৰিয়া দিয়া ৰান্ধা আৰু খোৱা কাম মাংসতে দি দিলো পাঠাৰ মাংস মাংস হৈ গেল মছলা দিম আপোনালোকে চাই থাকক কেৰেক্টাৰ কি এক্টাৰ নাকি বুলি কয় মোৰ আছো চাই থাকক এই হ'ল নহৰু এই হ'ল জিৰা এই হ'ল আদা জলকীয়া এই হ'ল আপোনাৰ হালধি গুড়ি এই হ'ল মিট মছলা এইখিনি হ'ল চিকেন মছলা এইখিনি হ'ল কাশ্মীৰ এতিয়া অকণমান নিমখ দিম নিমখ দিলোঁ পাঠাৰ মাংস বনি আছে তাৰপিছত এতিয়া লৰাই দিম অকণমান এই পাঠাৰ মাংস একদম ভাজা মাংস হৈ গেল আমি খালো হে আমি তিনটাই তিনটা ভাইটি লাষ্টত সদায় লাষ্টত কি কৰো না একদম সবতকে লাষ্টত ইস বাপ পিঁয়াজ নি দেখছি না খাই খালি তো মইয়ে খাম ইতা তাৰমানে পাঠাৰ মাংস আমি পাঠাৰ মাংস কলজিয়া